অসমবাসীৰ স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি মানে চাবলৈ আহিলোঁ নগাঁৱত ত্ৰিশূলধাৰী মন্দিৰ। তো ব'লক ত্ৰিশূলধাৰী মন্দিৰটো চাই লওঁগৈ। তো মানে গাইছ এইফালে দেখিবলৈ পাইছে ত্ৰিশূলধাৰী মন্দিৰটো, আৰু এইফালে দেখিবলৈ পাইছে এটা প্ৰকাণ্ড শিলৰ তলতে আছে ত্ৰিশূলধাৰী মন্দিৰটো। আৰু এইফালে পূৰা ত্ৰিশূল আছে, এয়া সাপ চাপ তেনেকৈ বনাই থোৱা আছে। আৰু ভিতৰৰ ফালে এতিয়া সোমাই যাম। তো এয়া বাহিৰ ছাইডটো, আৰু মোৰ লগত লগৰজন আহিছে, সেইজন লগৰজন তেওঁৰ লগতে আহিছোঁ। নগাঁৱত আছে ইয়াত। তো এতিয়া ভিতৰলৈ যাওঁ ব'লক। তো গাইছ এইফালে দেখিবলৈ পাইছে গৰু মূৰ্তি এটা আছে, আৰু এইফালে টিলিঙা। আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ ব'লক। ভিতৰতো অলপ আন্ধাৰ হয়, লাইটৰ ব্যৱস্থা তেনেকৈ নাই। আৰু চাকি ধূপ ধূনা লগাই থোৱা আছে। পূজাৰী ৰাতিপুৱাই আহে, ৰাতিপুৱাই ধূপ ধূনা লগাই থৈ যায়গৈ। আৰু এইফালে শিৱলিংগ আছে, ডম্বৰু আৰু ত্ৰিশূল তেনেকৈ কৰি আছে। ভিতৰতো বহুত আন্ধাৰ হয়। এতিয়া বাহিৰলৈ ওলাই যাওঁ ব'লক। ত্ৰিশূলধাৰী মন্দিৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আৰু এটা মন্দিৰ আগত আছে বোলে, তালৈও গৈ আছোঁ। তো তেতিয়ালৈকে আপোনালোকে ইয়াৰ পৰিৱেশটো চেক কৰক। मेरे मन में शंकर तू बसा है उस तरह। তো আহি আমি আৰু এটা দৌল পালোহি। ইয়াত শ্ৰী শ্ৰী কামাখ্যা দেৱালয় বুলি লিখি থোৱা আছে। তো এতিয়া ইয়াৰ ভিতৰলৈ সোমাই যাওঁ ব'লক। এইফালে চব পাহাৰ এৰিয়া, আৰু মন্দিৰটো পাহাৰৰ ওপৰতে আছে যিহেতু, সেইকাৰণে এয়া খটখটি বগাই মেলি যাবলগীয়া হৈছে। বহুত দিন বগোৱা নাই, সেইকাৰণে আমনিও লাগিছে। চব গৈ থাকোঁ আৰু ব'লক। খটখটি বগাই শেষত মন্দিৰটো পাইছোঁহি, আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ। এইফালে মন্দিৰ পাই গ'লোহি, আৰু এইফালে যাওঁ ভৰি হাতকেইটা ধুই লওঁগৈ। ইমান ভাগৰত আহিছোঁ, চ' ভৰি হাতকেইটা ধুই লওঁ, তাৰপিছত দেখাই আছোঁ। আৰু মন্দিৰটোৰ ভিতৰতো যিহেতু বন্ধ কৰি থোৱা আছে, সেইকাৰণে বাহিৰটোকে দেখাইছোঁ। আৰু এইফালে দেখিবলৈ পাইছে মন্দিৰটো, মেইন মন্দিৰটো, আৰু এইফালে তলত দেখিবলৈ পাইছে গছ গছনি ৰুই থোৱা আছে। আগত লগৰজনো গৈ আছে, আৰু বাহিৰৰ পৰিৱেশটো ভালে লাগিছে। গছ গছনি আছে, ঠাণ্ডা এটা পৰিৱেশ, আৰু এইফালে কুকুৰ শুই আছে ধুনীয়াকৈ। আৰু ওপৰৰ পৰাই দেখাবলৈ চেষ্টা কৰিছোঁ এয়া মহাবাহু ব্ৰহ্মপুত্ৰ, আৰু তাৰ ছাইডতে আছে এটা ফেক্টৰী, মৰাপাটৰ এটা ফেক্টৰী। ইয়াৰ ওপৰৰ পৰাই দেখাই দিছোঁ, আৰু তলৰ পৰা দেখাবলৈ নহ'ল যিহেতু। মন্দিৰটোলৈ যাবলৈ দুটা ছাইড আছে, এটা ৰাস্তা সেইটো গাড়ী যোৱাৰ কাৰণে, আৰু এটা আছে খটখটি সেইটো মানুহ যাবলৈ। আৰু বাকী এইফালে নাজাৰা চাওক নেকি মজা, পাহাৰৰ ওপৰৰ পৰা ধুনীয়া, কিমান ভাল লাগিছে। ইয়াত বাহিৰৰ পৰা মানুহ আহে ফুৰিবলৈ মেলিবলৈ, তেনেকৈ আৰু ভাল লাগিছে। এটা শান্তিময় পৰিৱেশ, বহুত বেছিয়ে ভাল লাগিছে। আৰু তলত আছে এয়া চাহৰ বাগান, য'ত গৈ দেখাবলৈ দিছোঁ। আৰু এয়া চাহৰ বাগান আছে তলত, আৰু তেনেকৈ এইফালে আৰু গৈ আছোঁ ধুনীয়াকৈ। আহি কামাখ্যা মন্দিৰৰ গেটখন পাই গ'লি। ইয়াত লিখি থোৱা আছে ধন্যবাদ মা ভগৱতী আপোনাৰ মংগল কৰক, আৰু এইফালে কিবা নাচ চাচ কিবা শিকাই আছে। আৰু এটা বস্তু আপোনালোকক দেখাবলৈ থাকি গৈছিলে, মানে মাজতে এইটো ৰাস্তা, আৰু এইফালে আছে পাহাৰ, আৰু তাৰ ছাইডত আছে আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ। এটা শান্তিময় পৰিৱেশ, আৰু যদি আপোনালোকৰ মন বেয়া লাগি থাকে ইয়ালৈ আহিব পাৰে। নগাঁৱত আছে এইডোখৰ জেগাডোখৰ নাম শিলঘাট বুলি কয়, আৰু ভালকৈ ময়ো চিনি নাপাওঁ, এইবাৰ প্ৰথম আহিছোঁ, তো ভাল লাগিছে আহি পিনে, সেয়াই। আৰু এতিয়া আমি আহিছোঁ মহাবাহু ব্ৰহ্মপুত্ৰ কাষৰলৈ, আৰু ইয়াত বহুত মানুহ আহে, সন্ধিয়া সময়ত ওলাই মেলি আহে মন ভাল লগাবলৈ, বতাহ মাৰি থকা পেলাই সূৰ্য দেৱতাও মাৰ গৈছে, আৰু আমিও আহিছোঁ, মন ভাল লাগিছে। আপোনালোকো আহক, চাই যাওক। আৰু এইফালে চাওক কলীয়াভোমোৰা দলংখন তেজপুৰলৈ যাওঁতে পাই যায়, আৰু তেজপুৰলৈ যাম কেইদিনমানৰ পাছত।
যদি সময় পাওঁ। আৰু তাৰপাছত নগাঁৱতো বহুত বস্তু আছে, মৃত্যুঞ্জয় মন্দিৰ আছে, এইবোৰ দেখাম। এতিয়া বৰ্তমান এইবোৰে দেখাই গৈছোঁ আৰু এইফালে বতৰটো ডাৱৰীয়া কৰি আনিলে আৰু আজি ব্লগটো ইমান উৎপাতকৈ বনোৱা নাই, অলপ লাহে লাহে বনাইছোঁ, যিহেতু অকণমান ধৰ্মীয় অনুষ্ঠানৰ ব্লগ বুলিয়ে ক'ব লাগিব, তেনেকৈ বনাইছিলোঁ। তো ভাল পালে বেয়া পালে আপোনালোকে জানে, যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই বাই।